যে কলিত হৰিৰ নাম এষাৰ আৰু মাধৱদেৱে কৈছে যে কলিত লোৱা হৰিৰ নাম, মাধৱদেৱে কৈছে লোৱা হৰিৰ নাম আৰু শংকৰে কৈছে কলিত হৰিৰ নাম। গতিকে সেইকাৰণে আমাক কলিত যুগত হৰিৰ নামৰ কথা কৈছে কাৰণে আমি হৰিনাম ল'ব লাগিব। হৰিনাম ল'বলৈ আমাৰ গতি নাই, উপায় নাই, কাৰণ এই মনুষ্য জন্ম বিঠা বুলি কৈছে হৰিৰ নাম মিলে। কিভাবে হরির নামত কোনেও ভাবি হরিনাম লইলে আমি কৰিম বুলি। সংসাৰত সকলে মতি হৈ মত্ত হৈ বিষয় আপোনাৰ ব্যস্ত হৈ সকলে কি কৰি আছে, কেৱল ধন ধন টকা পইচাৰ পাছত ঘূৰি আছে। কিন্তু এদিনতে সকলে দেহা এৰি গুচি যাব লাগিব, ক'ত যাব লাগিব সেইটো কথাই কৈছে আমাক। গতিকে সেইকাৰণে যদি আমি হৰিৰ নাম নলওঁ তেতিয়াহ'লে কৈছে আমাক 84 লক্ষজনী জীৱ ভ্ৰমণ কৰিব লাগিব। কুকুৰৰ পৰা মেকুৰী, মেকুৰীৰ পৰা হাতী, ঘোঁৰা এনেকৈ আমি কি হ'ব লাগিব, 84 লক্ষজনী নিকাৰ বুজি নাপাব আমাৰ সেই ৰাস্তাত কৈছে কি হৰিৰ নাম। গতিকে সকলোকে হৰিৰ নাম ল'বলৈ কৈছে। কিহে অকলি হৰিৰ নাম অ মাধৱে কৈছিলে হৰিৰ নাম লোৱা হে লোৱা ভাই লোৱা হৰিৰ নাম অ মানৱী জনম পুনৰ জানো পাম।
লাভ হৈ যাব বাধা কৰিছিল কিন্তু মানুহে মানা আছিল তেতিয়া শংকৰদেৱে মাতি আছিল আৰু মাতি আনি শংকৰদেৱৰ সমাগত হ'ল তেতিয়া তুলকত তেওঁ হাৰি গ'ল এতিয়া সেইদিনাৰ পৰাই মাধৱদেৱে এই নামঘোষাৰ একেটা শ্লোক লিপিবদ্ধ কৰিছিল লিখিছিল কি লিখিছিল যে কলিত অন্য উপায় নাই অন্য ধৰ্ম নাই গতিকে আছিল সত্যযুগ ইমান যুগত ডাঙৰ পূজা আছিল কিন্তু কলিত যুগত কেৱল হৰিৰ নামে হাত এই বুলি নামঘোষা হিচাপে লিখিলা মাধৱদেৱে গতিকে সেইকাৰণে